কৃষ্ণগড়ৰ ৰজা উত্তম সিং এজন সৎ মানুহ আছিল কিন্তু তেওঁৰ এটা বহুত বেয়া অভ্যাস আছিল তেওঁ শিল্পীসমূহক দৰবাৰলৈ মাতি তেওঁলোকৰ কামৰ বাবে নিন্দা কৰিছিল ইয়াৰ আৰম্ভণি তেতিয়াই হৈছিল যেতিয়া ৰজা উত্তম সিং 12-13 বছৰ বয়সৰ আছিল তেওঁ এজন তবলা বাদকৰ তবলা শুনিলে তবলা বাদকৰ তালৰ বাবে তেওঁ নিজকে ৰখাব নোৱাৰিছিল তেওঁ নাচিবলৈ ধৰিলে কিন্তু এজন ৰাজকুমাৰে দৰবাৰৰ আগত কেনেকৈ নাচিব পাৰে দৰবাৰৰ বিষয়াসকলে তেখেতক নিন্দা কৰিলে আৰু এইটোৱেই কাৰণ আছিল যাৰ বাবে তেওঁ সকলোবোৰ শিল্পীকে নিন্দা আৰু ভৰ্ৎসনা কৰিছিল এদিনাখন ৰজা উত্তম সিঙৰ দৰবাৰত এজন বাঁহীবাদক আহি পালে তেওঁ মধুৰ সুৰেৰে বাঁহী বজাব ধৰিলে উত্তম সিঙৰ কুকুৰটোৱে এইবিলাক শুনি ভুকিব ধৰিলে এনেটো উত্তম সিঙে সেই সুৰটো ভালেই পাইছিল কিন্তু তেওঁ যে বদ অভ্যাসটো এৰিবই পৰা নাছিল এইটো কিবা হুৰ হল নেকি প্ৰণাম মহাৰাজ মোৰ দুখ লাগিছে যে আপুনি মোৰ সংগীত ভাল নাপালে ইয়াৰ পৰা গুচি যোৱা আৰু কেতিয়াও ইয়ালৈ ঘূৰি নাহিবা সেই বাঁহীবাদকজনে মৌনতা অৱলম্বন কৰি দৰবাৰৰ পৰা গুচি গ'ল কিছুমাহ যোৱাৰ পিছত উত্তম সিঙৰ দৰবাৰত ললিত নামৰে এজন মূৰ্তি বনোৱা মানুহ আহিল ললিত আখে পাখে থকা সকলোবোৰ ৰাজ্যত মূৰ্তি বনোৱাৰ বাবে বিখ্যাত আছিল প্ৰণাম মহাৰাজ প্ৰণাম মহাৰাজ এওঁ হ'ল ললিতজী প্ৰসিদ্ধ মূৰ্তিকাৰ বহুত শুনিছো আপোনাৰ প্ৰতিভাৰ বিষয়ে আশা কৰোঁ আপুনি মোৰ ভাল কথাই শুনিছে কিন্তু মই তোমাৰ প্ৰতিভাৰ পৰীক্ষা ল'ব বিচাৰো তুমি কি মোৰ নিচিনাই হুবহু মূৰ্তি বনাই দিব পাৰিবা হয় হজুৰ মোক এমাহৰ সময় দিয়ক মই আপোনাৰ নিচিনা দেখা এটা হুবহু মূৰ্তি বনাই দিম ঠিক আছে মই তোমাক সম্পূৰ্ণ এমাহ পিছত লগ পাম ললিতে নিজৰ কামত লাগি গ'ল তেওঁ ৰজাৰ হুবহু এটা মূৰ্তি বনালে যেতিয়া মূৰ্তিটো প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছিল চাহেব মূৰ্তিটো বৰ ধুনীয়া হৈছে কিন্তু কি ৰামদাস শুনিছোঁ এই ৰজা উত্তম সিং অলপ অহংকাৰী তেওঁ শিল্পীসকলক নিন্দা কৰাৰ চখ আছে আজিলৈকে কোনো মোৰ বেইজ্জতি কৰা নাই গতিকে এওঁ কৰিব নোৱাৰে মোৰ বিশ্বাস আছে যে মোৰ কাম এওঁৰ পছন্দ আহিব এমাহ পাৰ হৈ গ'ল আৰু ললিতে উত্তম সিঙৰ মূৰ্তিটো লৈ দৰবাৰত উপস্থিত হ'ল যেতিয়াই ললিতে মূৰ্তিটোৰ পৰ্দাখন গুচালে গোটেই দৰবাৰৰ বিষয়াসমূহ আচৰিত হৈ ৰ'ল মূৰ্তিটো একেবাৰে উত্তম সিঙৰ নিচিনা আছিল একদম হুবহু ৰজা উত্তম সিঙৰো মূৰ্তিটো খুবেই পছন্দ হৈছিল কিন্তু তেওঁৰ সেই বদ অভ্যাসটো এনেইটো ঠিকেই আছিলে কিন্তু এইটো মোৰ নিচিনা দেখিবলৈ হোৱা নাই কিন্তু মহাৰাজ যদি এইটো অলপ মানুহ মোৰ নিচিনা দেখাত হ'লহেঁতেন মোৰ কুকুৰটোৱে এইটোক নিশ্চয় চিনি পালেহেঁতেন চোৱা মূৰ্তিয়ে একো শব্দই কৰা নাই যদি তুমি মোৰ নিচিনা হুবহু মূৰ্তি বনোৱা যিটোক মোৰ মূৰ্তিও চিনি পায় তেতিয়াহ'লে মই তোমাক 1000 সোণৰ মুদ্ৰা দিম ঠিক আছে ললিতে ৰজাৰ মনোভাৱ বুজি পালে ক্ষমা কৰিব মহাৰাজ হয়তো মোৰ কিবা ভুল হৈ গৈছে মোক আৰু এদিন দিয়ক মই কালিলৈ সকলো ভুল শুদ্ধ কৰিম ঠিক আছে কাইলৈ মই পুনৰ মূৰ্তিটো চাম ললিতে মূৰ্তিটো ঘৰলৈ লৈ আহিল আৰু তেওঁ মূৰ্তিৰ ভৰিৰ ওচৰত কুকুৰটোৰ সকলোতকৈ প্ৰিয় খাদ্য ৰাখিলে পিছদিনাখন যেতিয়াই ললিতে মূৰ্তিটোৰ পৰ্দাখন গুচালে কুকুৰটোৱে ভুকি ভুকি সেই মূৰ্তিটোৰ ভৰি চিলিকিব ধৰিলে ৰজা উত্তম সিঙে একো বুজি পোৱা নাছিল
কিন্তু ললিতৰ চতুৰালীয়ে কাম কৰিছিল। ৰজা উদ্ধম সিঙৰ নিজে কোৱা কথাষাৰক লৈ অনুশোচনা হৈছিল, কিন্তু তেওঁ কিনো কৰিব পাৰে। ঠিক আছে, এতিয়াতো এইটো সম্পূৰ্ণ মোৰ নিচিনাই লাগিছে। মন্ত্ৰী, ললিতক 1000 সোণৰ মুদ্ৰা দি দিয়া হওক। ললিতে 1000 সোণৰ মোহৰ পালে আৰু ৰজা উদ্ধম সিঙে এটা শিক্ষা পালে যে জ্ঞানীৰ ওপৰতো মহাজ্ঞানী থাকে। এদিন ৰজা জয়সিং অকলে ৰাজসভাত বহি আছিল আৰু তেওঁ কিবা চিন্তা কৰি আছিল। তেনেকতে তেওঁৰ মন্ত্ৰী তালৈ আহিল। মহাৰাজ প্ৰণাম। ৰজা জয়সিং নিজৰ চিন্তাতেই বিভোৰ আছিল। মহাৰাজ, কি হ'ল মহাৰাজ? আপুনি বহুত গভীৰ চিন্তাত আছে। মই ইয়াকেই ভাবি আছিলো যে মোৰ প্ৰজাসকল মোক লৈ সন্তুষ্ট হয় নে নহয়। প্ৰজাসকলটো সুখতেই আছে মহাৰাজ, কিন্তু আপুনিহে চিন্তা কৰি কৰি দুখ কৰি আছে। মই নিজ চকুৰে প্ৰজাসকল সুখত আছে নে নাই চাব বিচাৰোঁ। তেনেহ'লে যাওক প্ৰজাসকলৰ মাজত, চাওক তেওঁলোকৰ আনন্দ। মহাৰাজ, যদি আপুনি সঁচা কথাটো জানিব বিচাৰে তেনেহ'লে আপুনি প্ৰজাসকলৰ মাজলৈ তেওঁলোকৰ নিচিনাকৈ যাওক, ৰজাৰ দৰে নহয়। মই প্ৰজাসকলৰ ওচৰলৈ তেওঁলোকৰ ভেষতেই যাম। আৰু ৰজা জয়সিং এজন সাধাৰণ মানুহৰ বেশেৰে বজাৰ পালেগৈ। তেওঁ ইফালে সিফালে চাবলৈ ধৰিলে। বাহ, বজাৰখন দেখিছোঁ ধনে ধনে উপচি আছে, সকলো সুখী। ৰজা জয়সিং বজাৰৰ ভিৰ ভাৰ দেখি সুখী হৈছিল। ইয়াত দেখিছোঁ সকলো ঠিকেই আছে। মোৰ প্ৰজাসকলৰ জীৱন যাপন প্ৰক্ৰিয়াটো এবাৰ মই চাই লওঁ। আৰু ৰজা জয়সিং নগৰৰ ফালে যাবলৈ ধৰিলে। ৰজা জয়সিঙে দেখিলে যে তেওঁৰ নগৰত ছাগলীৰখীয়াই এটা গান গুণগুণাই ছাগলীবোৰ চৰাই আছিল। অতি সন্তোষ পালোঁ। এই দুখীয়া ছাগলীৰ ৰখীয়াটো সুখতে আছে। তেওঁ আৰু আগলৈ গ'ল আৰু তেওঁ এটা মধুৰ মাত শুনিলে। ৰজা জয়সিঙে মাতটোৰ ফালে যাবলৈ ধৰিলে। গৈ গৈ তেওঁ মাত অহা ঘৰটোৰ বাহিৰ পালেগৈ। তাৰ পৰা এটা সুৰীয়া কণ্ঠ ভাহি আহিছিল। ৰজা জয়সিঙে দেখিলে এজনী অকণমানি ছোৱালীয়ে সংগীতৰ ৰিয়াজ কৰি আছিল। অলপ সময়লৈ ৰজাই তাইৰ গান শুনিলে আৰু যেতিয়া কণমানি ছোৱালীজনী ৰৈ গ'ল। বৰ সুমধুৰ কণ্ঠ তোমাৰ। ধন্যবাদ। আইজনী, তোমাৰ নামটোনো কি? মধুৰা। যেনেকুৱা গুণ তেনেকুৱাই নাম। তেনেকুৱাতে মধুৰাৰ দেউতাক ৰামকিষাণ তালৈ আহিল। আপোনাৰ ছোৱালীজনীৰ কণ্ঠ অতি সুমধুৰ। হওক তাতে কি হ'ল? ৰজা জয়সিঙৰ সেই ব্যক্তিজনৰ তেনেকুৱা ব্যৱহাৰ অলপো ভাল লগা নাছিল, কিন্তু তেওঁ মনে মনে থাকিল। এইটো লোৱা মধুৰা, এটি ক্ষুদ্ৰ উপহাৰ। ৰজা জয়সিঙে মধুৰাক এটা সোণৰ মুদ্ৰা উপহাৰ হিচাপে দিলে। তাকে দেখি ৰামকিষাণৰ চকু থৰ হৈ গ'ল। এই মানুহটো নিশ্চয় বহুত ধনী। যিমান পাৰোঁ ইয়াৰ পৰা সিমানখিনি সৰকাই লোৱাই ভাল। এতিয়া মই আহোঁ আই। কলেজ যাবলৈ ওলাইছে? মোৰ ছোৱালীৰ আপুনি সুমধুৰ সংগীত শুনিছে আৰু এটা মুদ্ৰা দি পলাবলৈ ওলাইছে? নহ'ব নহয়। এয়া মূল্য নহয়, উপহাৰ মাত্ৰ। যিয়ে নহওক, 10টা সোণৰ মুদ্ৰা ইয়াত থোৱা আৰু ইয়াৰ পৰা যোৱা। 10 স্বৰ্ণ মুদ্ৰা কিহৰ কাৰণে? তুমি যিটো গান শুনিলা তাৰ বিনিময়ত 10টা সোণৰ মুদ্ৰা। হয় নেকি? ৰজা জয়সিঙে ৰামকিষাণৰ চকুত লোভ দেখা পালে। মোৰ লগততো এতিয়া 10 স্বৰ্ণ মুদ্ৰা নাই। তেনেহ'লে নিজৰ এই চেইনডাল ইয়াত থোৱা আৰু ইয়াৰ পৰা যোৱা। নহয় নহয়, এই চেইনডাল মই তোমাক দিব নোৱাৰিম। এইডাল মোৰ মাৰ স্মৃতি। তেনেহ'লে এটা কাম কৰা, এই চেইনডাল মোৰ ওচৰত বন্ধকত থোৱা। 10টা সোণৰ মুদ্ৰা লৈ আহা আৰু এডাল লৈ যোৱা। আমিনো এটা কাম নকৰোঁ কিয়? তুমি মোৰ লগত মোৰ ঘৰলৈকে ব'লা।
আৰু তাতেই মই তোমাক 100টা স্বৰ্ণ মুদ্ৰা দি দিম। 100টা সোণৰ মুদ্ৰা? অঁ, 100টা স্বৰ্ণ মুদ্ৰা। ব'লা এতিয়াই যাম। ৰামকিষণ ৰজা জয়সিঙৰ লগত যাবলৈ ধৰিলে। আৰু কিমান দূৰ আছে তোমাৰ ঘৰলৈ? এই পালোৱেই, মাত্ৰ 1 মাইল মান আছে। 100টা সোণৰ মুদ্ৰাৰ কাৰণে মই 1 মাইল কিয় 10 মাইলো খোজকাঢ়িম। দুয়ো গৈ থাকিল। ৰজা জয়সিঙে ৰামকিষণক নিজৰ প্ৰাসাদৰ বাহিৰলৈ লৈ আহিল। এইটোতো ৰাজমহল। মই ইয়াতেই থাকোঁ। মই ৰজাৰ সেৱক। বাৰু ঠিকে আছে, তোমাৰ জহতে ৰাজমহলটো চাব পাৰিম। ৰামকিষণে ইফালে সিফালে চাই প্ৰাসাদৰ ভিতৰলৈ সোমাই গ'ল। ৰাজপ্ৰাসাদত ৰজাৰ মন্ত্ৰীয়ে ৰজালৈ বাট চাই আছিল। আৰে, তুমি ৰাজসিংহাসনত কিয় বহিছা? তুমিতো কৈছিলা তুমি ৰজাৰ সেৱকহে। মূৰ্খ কুৰবাৰ, তুমি এতিয়াও চিনি পোৱা নাই? এইজনেই হয় ৰজা জয়সিংহ। কিন্তু এওঁতো ৰজাই প্ৰজাৰ বা বাতৰি ল'বৰ কাৰণে সাধাৰণ মানুহৰ বেশত ৰাজ্যত ঘূৰি ফুৰিছিল। মহাৰাজ, এই মানুহজনে কি কৰিলে যে তেওঁক আপুনি ৰাজমহললৈ লৈ আহিল? নগৰত ঘূৰি ফুৰোঁতে এজনী কণমানিৰ কণ্ঠস্বৰত মই মোহিত হৈ পৰিছিলোঁ। মই সন্তুষ্ট হৈ তেওঁক এটা মুদ্ৰা দিছিলোঁ। এই মহাশয় সেই কণমানিজনীৰ দেউতাক। এওঁ মোৰ পৰা গান শুনাৰ বিনিময়ত 10 স্বৰ্ণ মুদ্ৰা বিচাৰিছে। তেতিয়া মই ক'লো যে মই তোমাক 100টা স্বৰ্ণ মুদ্ৰা দিম, তুমি মোৰ লগত ব'লা। এখেতক 100 চাবুকৰ কোব দিয়ক। 100 চাবুকৰ কোব কম হ'ব নেকি? নহয় নহয় মহাৰাজ, মোৰ ডাঙৰ ভুল হৈ গ'ল। এতিয়াৰ পৰা মই আৰু কোনো মানুহক নঠগো। মহাৰাজ, এখেতক বন্দীশালত ভৰাই থওঁ নেকি? আজীৱন কাৰাদণ্ড কেনে হ'ব? নহ'লে সেৱক হিচাপে ৰাখি থওক। মোক ক্ষমা কৰি দিয়ক মহাৰাজ, ক্ষমা ক্ষমা। ৰামকিষণ ৰজা জয়সিঙৰ ভৰিত পৰিলে। এইবাৰলৈ তোমাক মই ক্ষমা কৰিছোঁ, কিন্তু মনত ৰাখিবা, আৰু ইয়াৰ পিছতো যদি এনেকুৱা হয় তেনেহ'লে মনত ৰাখিবা 100 চাবুকৰ কোবতকৈও বেছি হ'ব। আৰু কেতিয়াও নকৰো মহাৰাজ। ইয়াৰ পাছত মধুৰা ৰাজপ্ৰসাদলৈ আহিল আৰু তাই নিজৰ মধুৰ কণ্ঠৰে গান শুনালে, আৰু ৰজা জয়সিঙে মধুৰাক 10টা সোণৰ মুদ্ৰা উপহাৰ হিচাপে দিলে। হাই, মই শাইনী। যদি আপোনালোকে মোক এনেদৰে চাই থাকিব বিচাৰে তেনেহলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই চেনেলটোকো ছাবস্ক্ৰাইব কৰিব।